গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে। আৰু বাকী আপোনালোকৰ কেনেকুৱা খবৰ মোক জনাব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে, মোক লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিছে, অশেষ ধন্যবাদ, বহুত ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে কমেণ্টো কৰিব। আৰু বাকী চাই যাব মোৰ ভিডিঅ'বিলাক। আৰু আজি এটা নতুন প্ৰগ্ৰেম এটা আছে, মোৰ প্ৰগ্ৰেম এটা আজি মোৰ ষ্টুডেণ্টবিলাকে কৰিব আৰু দেখাম আপোনালোকক। আৰু আজিতো মাদাৰ্ছ ডে' হয়, গতিকে মোৰ ফালৰ পৰা সকলোলৈকে মোৰ মাতৃসকলক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা যাচিছোঁ। আৰু বাকী আৰু এতিয়া চাহ তাহ খালোঁ, গা পা ধুলোঁ, তাৰপিছত বাকী কৰি থাকিম আৰু ইটো সিটো কাম আপোনালোককো দেখাই থাকিম। আৰু সকলোৱে কি কৰি আছে জনাব, আজিৰ দিনটো কেনেকৈ যায় জনাব। বাকী কি ক'ম আৰু এনেকৈ অকণ ধৰি লওঁ, কিমানৰ এনেকৈ লৈ ল'ম ন। সেইটোৱে আৰু বাকী চাই যাওক মোৰ ভিডিঅ'বিলাক। আজি আৰু কি কৰোঁ কি নকৰোঁ। বতৰটো ইমান ধুনীয়া আজি, মানে এইকেইদিন ইমান ৰ'দ দি আছে, আজি মানে ইমান ভাল লাগিছে বতৰটো ৰাতিপুৱাৰ পৰা। খুব কুমলীয়া, অলপ ডাৱৰ হৈ আছে ন, ডাৱৰীয়া হৈ আছে, ৰ'দ চ'দ নাই আৰু বহুত ধুনীয়া লাগিছে বতৰটো। চাওক ইমান ধুনীয়া লাগিছে, ৰ'দ চ'দ নাই, মানে বিৰাট ভাল লাগিছে। আৰু এনেকুৱা বতৰটো মই বিৰাট ভাল পাওঁ। মাজে মাজে অকণ বতাহ দি আছে যে, বিৰাট ভাল লাগে আৰু নক'ব আৰু। তাৰপিছত ৰ'দটো দিলেহে বেয়া লাগে, এনেকুৱা গৰম। কালি কেনেকুৱা গৰম পাইছোঁ জানেনে? মোৰ ক্লাছ আছিলে, ক্লাছ থাকোঁতে মানে এনেকুৱা গৰম পালোঁ, তাৰপিছত থাকিব পৰা নাই গৰমৰ কোবত। ঠাণ্ডা পানী খাই আছোঁ। আৰু বেয়া ঠাণ্ডা পানী খোৱাটোতো বেয়াই বহুত, মানে ফ্ৰিজৰ আৰু ফ্ৰিজিং। গতিকে বাদ দিয়া কথা এতিয়া। আৰু এতিয়া মই কি কৰি আছোঁ সকলোবোৰ দেখাই যায়, আপোনালোকে চাই যাব। অ'কে। আৰু এতিয়া আমি চাহ তাহ খাই ধুনীয়াকৈ ওলাই ল'লোঁ, মানে ধুনীয়াকৈ ওলাইছোঁ, আধাহে ওলাইছোঁ আৰু আধা ওলোৱা নাই। মাও ওলাই ল'লে, কাৰেণ্ট আহিলে। তো আমি অকণমান এতিয়া মানে খেল ধেমালি হ'ব, ভেকশ্যন হ'ব, গতিকে আপোনালোকক মই দেখুৱাই যাম আজি বিহুৰ অনুষ্ঠানত কি হৈ থাকিব, কি হৈ আছে। গতিকে এতিয়া পতাকা উত্তোলন কৰিলে, মই ফোন কৰিছিলোঁ মানে, তো তাত গৈ দেখুৱাই আছোঁ। আৰু চাই থাকক মোৰ ভিডিঅ' ধুনীয়াকৈ, একদম স্কিপ নকৰাকৈ। আৰু ভালকৈ ওলাই লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক আকৌ দেই। ফাইনেলি ওলাই ল'লোঁ। আৰু মোক কেনেকুৱা লাগিছে চাওক, কেনেকুৱা লাগিছে ক'ব, একেবাৰে চিম্পুল আৰু। তো যাওঁ এতিয়া, আৰু তাত গৈ চব দেখাই আছোঁ আপোনালোকক কি হয়। অ'কে, তেনেহ'লে ব'লক আমি তালৈ যাওঁ। বদন চন্দ্ৰ প্ৰেক্ষাগৃহত এই বিহু আজি মানে উদযাপন কৰিব। তো এয়া বেনাৰ লাগি আছে, আৰু এই ভিতৰতে তাৰমানে বিহু চলি আছে। মই সোমামহে, আৰু চাদৰ মেখেলা পিন্ধিম বুলি ভাবিছিলোঁ, বাট ইমান সময় নাথাকোঁ যে, আচলতে যামগৈ আৰু, যিহেতু ৰাতি প্ৰগ্ৰেম আছে। গতিকে চাই যাওক আৰু ভিডিঅ'বিলাক মই দেখাই আছোঁ সকলোবোৰ। আৰু এতিয়া ভিতৰলৈ সোমাবলৈ লৈছোঁ, আপোনালোকে চাই যাওক। এজনী আইতা, পুৰণা বস্তুবিলাক সকলোৱে সংৰক্ষণ কৰিব লাগে। এতেকে আমি আমাৰ খেল ধেমালি সকলো সাজু বাম দ বাম দ বাম বাম দ দ দ বাম দ বাম দ বাম। আপোনালোকে দেখিছে যে দৰাৰ ভৰিত চেণ্ডেল নাই, চেণ্ডেল পিন্ধিব লাগিছিলে, চেণ্ডেল নাই। মালা লৈ আহিছে আজি। আইতা আইতা আপুনি গৰমত ক'লে ক'ৰ পৰা আহিলে? আহিছে একেবাৰে আহিছে।
গাইজ আমি অথনি আহিলোঁ ঘৰ আহি পেলাই ধুনীয়াকৈ ভাত পানী খাই কৰি অকণ ৰেষ্ট ল'লোঁ আৰু এতিয়া ওলাবৰ সময় হৈ গ'ল গতিকে ময়ো কেনেকুৱা লাগিছে ক'ব ওলালোঁ ধুনীয়াকৈ একদম ধুনীয়াকৈ ওলাইছোঁ আৰু মা ওলালে আৰু বাকী মোৰ ষ্টুডেণ্টবিলাক আহি আছে এটাকৈ আহি আছে সিহঁতে ওলাই কৰি আহি আছে আৰু বাকী আপোনালোকক তাত গৈ দেখুৱাম আৰু চাই যাওক মোৰ ভিডিঅ' তাত আজি বৰ ধুনীয়া ধুনীয়া প্ৰগ্ৰেম আছে চব ডান্সৰ প্ৰগ্ৰেম আছে ছিংগাৰ নাহে আমাৰ চব ডান্স হ'ব চব জেং বিহু হওক হুঁচৰি হওক ছিংগল হওক গ্ৰুপ হওক চব প্ৰগ্ৰেম আপোনালোকক দেখুৱাই থাকিম আৰু একদম ধুনীয়াকৈ স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই যাব গতিকে চাই যাব মই এতিয়া একেবাৰে তাত লগ পাই আছোঁ আমাৰ উদ্বোধন মহোদয় আছে তেখেতক আগবঢ়াই দিবৰ কাৰণে আমি অঞ্জন পুৰা বঢ়াই দিব অনুৰোধ জনাইছোঁ আমি তেখেতৰ জৰিয়তে আমি বঁটাসমূহ বিতৰণ কৰিম আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ বহাগী উৎসৱ উদযাপন সমিতিৰ সন্মানীয় আমাৰ ইয়াৰ পাছতে দিব আৰু গতিকে মোৰ ভিডিঅ'বোৰ চাই যাওক আৰু বেছি নাই নাচি আছে মোৰ ষ্টুডেণ্টবিলাকে লাহে লাহে আৰু এয়া আৰু আমাৰ খুৰীও নাচি আছে আৰু এইফালে এজনী খুৰী আছে এই খুৰী ছোৱালী নাচিব চাৰে 11টাই বাজিব তাকে বহুত দেৰি হৈ গ'ল একদম মানে পাছত আৰু এইটো লাষ্ট প্ৰগ্ৰেম ছোৱালীজনীয়ে নাচি আছে আৰু এতিয়া লাহেকৈ ঘৰ যাব ওলাইছো
প্ৰগ্ৰেম বেছি নাই, প্ৰগ্ৰেম শেষেই হ'ল আৰু ক'বলৈ গ'লে। আৰু এইফালে চাওঁ গাড়ী পুৰা গৈ আছে আৰু মই ওলালোঁ, এতিয়া ইয়াতে যাম। আৰু মোৰ ষ্টুডেণ্ট কিছুমান আছে, সিহঁতক বিদায় দিব লাগিব, গতিকে টেম্পু এখন সিহঁতক মই ভাড়া কৰি দিছোঁ। এইয়া সিহঁত এইফালে টেম্পু দেখিছেনে, এইফালে। আৰু ইয়াত হৈ আছিলে এই প্ৰগ্ৰেমটো, ইয়াত এই প্ৰগ্ৰেমটো হৈ আছিল। আৰু এতিয়া মই ঘৰত যাব ওলাইছোঁ, আপোনালোকক ঘৰ গৈ দেখা পাম, সকলোবোৰ ক'ম কি হ'ল কি নহ'ল। বাপৰে বহুত টেনশ্যন হৈ গৈছিলে, আৰু আপোনালোকক কিয় টেনশ্যন হৈ আছে মই ঘৰ গৈ কৈ আছোঁ। বাকী চাই যাবা মোৰ ভিডিঅ'বিলাক দেই। গাইজ মানে মোৰ লগত তাই আছে হা, মানে প্ৰগ্ৰেমটোত, কিন্তু মোৰ ব্লগটো যে ওলাব লাগে মই একদম পাহৰি গৈছোঁ। আৰু প্লাছ তাইও বেলেগ কৰি আছে, পাহৰিছোঁ মানে ইমান টেনশ্যন লৈছোঁ নহয় মানে ডেন্সটোৰ কাৰণে। আৰু কিয় এনেকুৱা হ'ল কৈ আছোঁ মই ঘৰত গৈ। প্ৰগ্ৰেম চাব যাব, আজি প্ৰগ্ৰেম কৰিছে নলতলি। নলতলি কি পথাৰ পচন্দ পথাৰ নহয়, বেলেগ পথাৰখন আছে, নাচিব প্ৰগ্ৰেম আছে। গতিকে আমাৰ শেষ হৈ গ'ল প্ৰগ্ৰেম, এতিয়া আমি ঘৰে ঘূৰি যাম। কি কথা তো এতিয়া আমি ঘৰ যাম আৰু কৰি যাব প্ৰগ্ৰেম চাবৰ কাৰণে। আৰু এতিয়া কিবা দিলোঁ অকণমান আৰু চবেই লগ ধৰিছে, দাবী হৈছে ইয়াত গাড়ীখন ভৰ্তি কৰি যালে পাঁচটা কৰি নাই নাই। গতিকে ঘৰ গৈ কমে আৰু এতিয়া, গতিকে তাইক ওলাই দিলোঁ। তাই বেছি আহিছিলে তেনেকৈ প্ৰগ্ৰেম চাই আছোঁ। আমাৰ ঘৰ প্ৰগ্ৰেম ফালে অঁ ধুনীয়া কান্দিছে। এই চাওক এই পলিহঁতৰ ঘৰৰ ফ্ৰণ্টতেই প্ৰগ্ৰেমটো হৈছিল। আৰু আমাৰ ঘৰ আছে দেখোন এইটো। গতিকে ইয়াত আজি মই ঘৰ গৈ আপোনাক লগ পাই আছোঁ আৰু বাই বাই।